পেলাই থৈছা এইটো কালাৰ কৰি আছা তুমি এইটো কি লিখিছা হেপী বাৰ্থডে বন্ধুসকল মই দিব্যাশ্ৰী মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ সকলোৱে ভালনে বাৰু? আমাৰো ভাল। আজি হৈছে ছানডে আৰু ছানডেৰ দিনা মই ভাবিলোঁ ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। ৰাতিপুৱাৰ পৰা কৰোঁ ভাবোঁতে এতিয়া 11টা বাজিলেগৈ আৰু এতিয়া চব কাম কৰি মেলি মই অলপ চুলিখিনি ধুই আহিলোঁ। চুলি ৰাতি এটা পেক লগাইছিলোঁ, পেকৰ যি গতি হ'ল মোৰ, এতিয়া ভাবিলোঁ আকৌ সেইকাৰণে মই অলপ ধুই দিওঁ। চেম্পু কৰি অলপ ধুলোঁ আৰু যিসকলে জানে মোৰ চুলিখিনি কি লগালোঁ ৰাতি সেইটো গম পালে মানে হাঁহিব, সেইকাৰণে মই এতিয়া ভিডিঅ'ত নকওঁ। আৰু আজি ছানডে যিহেতু ভাবিলোঁ অলপ জেতুকা লগাওঁ চুলিত আৰু জেতুকা অলপ আনিমগৈ মই আৰু পিহি পেলাই লগাম। আৰু মোৰ ভইচটো যদি অকণমান কম আহে আপোনালোকে মোক ক'ব, মই ইমান নিচিঞৰোঁ সেইকাৰণে চাগে মোৰ ভইচটো অকণমান কম আহে আৰু চিঞৰি ক'লে চাগে অলপ জোৰেকৈ আহিব, সেইকাৰণে আজি অকণমান চিঞৰি পেলাইও কৈছোঁ। ওচৰৰ পৰাও ক'ব নোৱাৰোঁ, আঁতৰৰ পৰা অলপ ক'ব লগা হয়। আৰু বাকী ছানডে আপোনালোকে কিনো কৰিছে আজি মোক জনাব, ক'ৰবাত গৈছে যদি সেইটো ক'ব কমেণ্ট কৰি। আৰু আজি মোৰ ব্লগটো চাই যাওক শেষলৈকে কি হয়গৈ। তো আহক ষ্টাৰ্ট কৰোঁ আজি ছানডে ব্লগটো। আৰু এজনী হৈছে কৃষ্ণা হাই ক'বাহি আহা অকণমান। চুলিখিনি ধুই আহিছোঁ কাৰণে মেলি ৰাখিছোঁ। কি কৰি আছিলা তুমি? দেখিছা। আৰু এতিয়া মই যাওঁ জেতুকা আনি পেলাই জেতুকাটো মিক্সিত দি অলপ পেষ্ট বনাই ল'ম আৰু চুলিত লগাম। মোৰ চুলিত নহয়, বেলেগৰ চুলিতহে লগাম, দেখিব চাগে যদি দেখাব পাৰোঁ। আৰু মোৰ এতিয়া চুলিখিনি ধুই আহিছোঁ সেইকাৰণে মোৰ এতিয়া জেতুকা এতিয়া লগাবলৈ মন নাই। আৰু আজি পিছৰ ছানডেটো তাৰ নেক্সট ছানডেত সম্ভৱ পূজা আহিছে নেকি, পূজাৰ আগমুহূৰ্তত মই এফালে যাম, সেয়াও আপোনালোকক দেখাম। তো আহক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। গৈ থাকোঁ ন আগলৈ। ভাত খাই বোলে ঠিক আছে। এয়া আনিলোগৈ জেতুকা দেখিছেনে? জেতুকা বিহুৰ সময়তহে লগাবলৈ ভাল নহয়, কিন্তু এতিয়া লগাওঁ। জেতুকা পিহি পেলাই চুলিত লগাব লাগিব। কৃষ্ণে চাই আছে। মই মিক্সি জাৰতে দি পেলাই এইটো পেষ্ট বনাই ল'লোঁ, দেখিছেনে? ইমানটো হ'ল আৰু এতিয়া এইখিনি লগাম। চাবচোন কেনেকৈ লগাওঁ। জেতুকা কাম চুলিত লগালোঁ, সেয়াটো দেখাব নোৱাৰিব। এতিয়া মই নিজৰে হাতখন দেখাই দিছোঁ কিমান কালাৰ হৈ গৈছে। জেতুকা লগাই দিলোঁ। ধুনীয়া লাগে গোন্ধটো। চুলি বান্ধা দেখাই দিয়ে তোমাৰ কিমান দূৰ হৈছে চুলি। ৱাও ভাল লাগিছে এইপিনে চোৱা। ব'লা হা এতিয়া মাছ ফ্ৰাই কৰিম। মাছ আনিছে, কেৰাহীটো পাতি লৈছোঁ, গৰমত মাছটো ফ্ৰাই কৰিম। মাছটো মই এতিয়া অকল বিলাহী দিয়ে বনাম, বিলাহী আৰু আলু দি অকণমান একদম চিম্পুল হ'ব। ইমান মাছটো ইমান দেৰিকৈ খায়ো ভাল পাওঁ মই, জোল ধৰি কিন্তু বনাম আৰু বিলাহী দি। সেইটো প্ৰথমতে আমাৰ ফ্ৰাই হ'ব, যিকণ থাকিব আৰু সেইকণ চাগে এপিচমান জোল কৰিম। আমি মাছৰ জোলটো খাই মই খুব বেয়া পাওঁ, সেইকাৰণে মাছৰ জোল নবনাওঁ বেছি। তো এইটো ফ্ৰাই কৰি লওঁ। এতিয়া কৃষ্ণাও টোপনি আহিছেগৈ নহ'লে। মাছ ফ্ৰাই হৈ আছে, মাছটো ফ্ৰাই কৰি লওঁ প্ৰথমতে। ইয়াৰ ৰেচিপি দেখাবলৈ নহ'ব দেই, ধুনীয়াকৈ বনাইছোঁ তেনেকৈ দেখাইছোঁ আৰু অলপ আচলতে এখন হাতে মই কেমেৰাটো লৈ আছিলোঁ, মানে অলপ দিগদাৰ হৈ গৈছে। আৰু কৃষ্ণই কি কৰিছে কি পেলাই থৈছা? এইটো কালাৰ কৰি আছা তুমি? এইটো কি লিখিছা? হেপী বাৰ্থডে। ৱাও, এইটো কোন? পাপা। ৱাও ভাল লাগিছে দেই। আমাৰ কৃষ্ণাই কিমান কালাৰ কৰিছে হয়নে? কালাৰ কিমান আছে তোমাৰ? বহুত আছে। কালাৰ কৰি ভাল পোৱা নাই তুমি? ৱাও
কালাৰ কি কৰিছা এতিয়া? ৱাও, ভাল লাগিছে দেই। তাৰপিছত ভাত খাব লাগিব হয়নে? সেয়া কোন? অঁ, বেলুন। বেলুন বহুত আঁকি দিলা দেখোন। হেপী বাৰ্থডে কাৰ? পাপা হেপী বাৰ্থডে আজিও হৈ আছেনে? ৱাও, ভাল লাগিছে দেই। হেপী বাৰ্থডে বুলি। অ'কে, এইটো জেতুকাটো বেয়া পাইছে তাই। কৰি আছে কালাৰ, মই লাগি আছোঁ ভাতত। আৰু বাৰ্থডে দিনাই তাই এটা কালাৰ কৰিছিলে, সেইটো ভিডিঅ'টো মই কৰি ৰাখিছোঁ, সেইটোতে চাম দেই। বাৰ্থডে কাৰ্ড বনাইছিলে পাপা ক'লে, সেয়াও আছে। মই লৰালৰিকৈ বনাই লওঁ খানাটো, তাৰপিছত খাই কৰি আকৌ পাতি আছোঁ কথা। লগত বনাবলৈ মই এই সৰু সৰুকৈ বিলাহী কাটি থৈছোঁ দুটা, এটা আলু কাটি থৈছোঁ আৰু পিঁয়াজ এটা কাটিম দি দিম। পিঁয়াজ ফ্ৰাই হৈ গ'ল, মই সেইখিনি তেলতে অকণমান মিঠি দিছোঁ। টমেটো, হালধি দি দিম, অকণমান হালধি, বিলাহীটো একেবাৰে ভাজি ল'ব লাগে বইল কৰি, তাৰে আগতে আলুটো দিলোঁ, আলুটো বেছি থাকাখিনি ভাজি আৰু এইখিনিতে মই জোলত দিম। হৈ গ'ল মোৰ মাছৰ জোল ৰেডি, খাব পৰা হৈ গ'ল। আৰু ইয়াত মই এটা জিকা দি দিলোঁ, সৰু জিকা আছিলে কাটি পেলাই দি দিছোঁ। এনেকৈ খাই ভালেই পাওঁ, বেয়া নাপাওঁ। তো উলিয়াই লওঁ এতিয়া খাবলৈ। এতিয়া মাছৰ জোল মই বনাই ৰেডি হৈ গ'ল। পিছা মই খাবলৈ দি দিছোঁ, তাইক দি পেলাই আনি থওঁগৈ এতিয়া। আৰু সেয়া উলিয়াই লৈছোঁ। তাৰপাছত বনাম মই আবেলি বনাবলৈ এটা পিঠা বনাম। কেনেকৈ বনাওঁ, এয়া বৰা চাউল তিয়াই ৰাখিছিলোঁ, তিয়াই পেলাই ইয়াত টুকি ৰাখিছোঁ মই অকণমান। চাব কেনেকৈ বনাম, এতিয়া ভাতটো খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আজি মই ভ্লগটো আপোনালোকক ইমানটোলৈকে দেখালোঁ। আৰু ইয়াৰ পাছৰ ডোখৰ মই কি বনালোঁ চাউলৰ পৰা, সেইটো পিছৰ ব্লগত দেখাম আপোনালোকক। আজিলৈ মই সামৰণি মাৰিছোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলটো আজি নতুন কোনোবা চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ ধন্যবাদ।